हेलो गुड मर्निंग नतुन खूब धुनिया ভিডিও এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি দিনটো আৰম্ভণি কৰিছো আৰু চাই থাকিব ভিডিওটো শেষলৈ আৰু যদি ভাল পায় ভিডিওটো প্লিজ লাইক কমেন্ট শেয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আৰম্ভ কৰিছো আজি দিনটো এতিয়া বিছনা ঠিক কৰিব আছে এতিয়া মই বিছনা ঠিক কৰিম আৰু দিনটো ইটো কৰি যাম আৰু আপোনালোকক দেখাই থাকিম চাই থাকিব হৈ গল বিছনা ঠিক কৰা হৈ গল এতিয়া ঘৰ চৰ হাৰি লওঁ আৰু অলপ দেৰিকে লগ পাই আছো চাই থাকক A few moments later এতিয়া খাই আছো মই চাহ আৰু ইফালে মাই বনাই আছে ভাত চাই থাকক গৰম গাইস চাহ খাই উঠি লগ পাই আছো আৰু প্লিজ ভিডিওটো স্কিপ নকৰিব শেষলৈ চাব বহুত বেছি ধুনীয়া হ'বলৈ গৈ আছে ভিডিওটো আৰু 1 hour later আৰু মই গা পা ধুলো আৰু এতিয়া খাম ভাত আৰু লগ পাই আছো ভাত খাই উঠি 5 hours later ভাত পানী খাই মই শুলো আৰু এতিয়া ইভিনিং কিবা এটা বনাও সেৱাই বনাম আৰু আপোনালোকেতো বনাব জানে সবে আৰু মই সেৱাই বনাব শিকাব বিচৰা নাই বাৰু এনে অকণমান দেখাও চাই থাকক এয়া দিছো তেল মই আপোনালোকক সেৱাই বনাব শিকোৱা নাই বাৰু সবে জানে সেৱাই মেগী এইবিলাক হৈ গল চাহ 2 hours later এতিয়া খাম আম আছে ঘৰত আৰু এতিয়া আম খাম দেখাই আছো সেয়া আম কাটিম এতিয়া আম দেখাই দিছো এতিয়া কাটিম আম দেখাই থাকিম আম খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি ক'বচোন মই বহুত ভাল পাওঁ আম খাই মোৰ ফেভাৰিট ফ্ৰুইটছ বুলি ক'লে আম কেঁচা আম বেছি ভাল পাওঁ মানে কেঁচা টেঙা আম সেয়া আমাৰ আম পকা আম পকিছে কিন্তু ইমান মিঠাও নাই বাৰু বহুত মিঠাও নাই বহুত টেঙাও নাই বেছিখিনি পকায়ে গোটেই পকৰি আম এইখিনি কিবাকে ভাল ওলালে চৰিয়া একদম এনে বাকলি গোটেই পকা খাই লওঁ বঢ়িয়া ভাল না মা বঢ়িয়া আম আৰু the next day হেল্ল' আৰু আজি হৈছে নেক্সট ডে কালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব নহ'ল আৰু এতিয়া মই যাব লৈছোঁ বজাৰত বজাৰ কৰিব আৰু বহুত কিবা কিবি কাম আছে বজাৰ কৰা আৰু লগতে লাইটৰ বিল দিয়া তেনেকৈ কিবা কিবি কাম আছে যাওঁ এতিয়া লগ পাই আছোঁ পিছত এতিয়া যাওঁ বজাৰ কৰিব এতিয়া যাওঁ বজাৰ কৰিব মা যাওঁ দে আৰু এতিয়া মই বজাৰ কৰি আহি আছোঁ ঘৰত আৰু এয়া বজাৰ চাই থাকক আৰু বজাৰ কৰি আহি পালোঁ ঘৰ আৰু এয়া বজাৰ লৈ আহিলোঁ
এয়া গেলামাল কিবা কিবি সৰু সুৰা এটা দুটা বজাৰ আৰু এয়া আছে বজাৰ অলপমান লগা আছিল সেইখিনি আনিলোঁ কিবা কিবি তিয়হ নেচেৰা তাৰপিছত জলকীয়া কাজি টেঙা লগত সৰু আলু এনেকৈ অকণমান বজাৰ লগা আছিল তো চাহ খোৱা বস্তু সেই কিবা কিবি অলপমান লৈ তাৰ পৰা আহি মুখ হাত ধুলোঁ আৰু কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া যাম বৰমাহঁতৰ ঘৰত আৰু মোৰ একদম স্পেচিয়েল মানুহ এজনীক আপোনালোকক চিনাকি কৰাই দিম আৰু যাওঁ ব'লক বৰমাহঁতৰ ঘৰ মই আহিছোঁ দে চাই আছোঁ বৰমাহঁতৰ ঘৰত আৰু মোৰ স্পেচিয়েল মানুহজনী হৈছে এইজনী আমাৰ গোসানী মোৰ মৰমৰ ভাগিন আমি গোসানী বুলি মাতো আকৌ এনে শুনা চলি গোসানী এইটো আমাৰ আৰু গোসানীৰ জ্বৰ হৈ আছে গোসানী আমাৰ বাই বাই আমাৰ জ্বৰ হয় তোৰ গোসানীটো আকৌ 1 hour later. আৰু বৰমাহঁতৰ ঘৰৰ পৰা এতিয়াহে আহিলোঁ যিহেতু ভাগিনজনীৰ জ্বৰ হৈ আছে তাই জ্বৰো বেছি হ'ল হঠাতে আৰু এতিয়া তাইক হস্পিটেল লৈ গ'ল সেইটো কাৰণে ময়ো এতিয়াহে আহিলোঁ ঘৰত তাতে থাকিলোঁ ইমান টাইম আৰু এয়ে আছিল আৰু আজি ভিডিঅ' আশা কৰোঁ আপোনালোকৰ ভাল লাগিল আৰু নতুন নতুন ভিডিঅ'লৈ আহি থাকিম প্লিজ মোক মৰম দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু কমেণ্ট কৰিব ধুনীয়া ধুনীয়া আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ